এতিয়াৰে পৰা জধে মধে নাপাব চৰকাৰী আঁচনি। অৰুণোদয় আঁচনিৰ হ'ব পুনৰীক্ষণ। এতিয়াৰে পৰা এচি তথা চাৰিচকীয়া বাহন থাকিলে আপোনাৰ পৰা কৰ্তন হ'ব অৰুণোদয় আঁচনি। আৰু অৰুণোদয় আঁচনিৰ পুনৰীক্ষণ ইতিমধ্যে আৰম্ভ হৈছে আৰু এই পুনৰীক্ষণত শুদ্ধ নথি সংগ্ৰহ কৰাৰ বাবে প্ৰতিনিধি দল আপোনাৰ ঘৰলৈ যাব। প্ৰকৃত দৰিদ্ৰ লোকসকলে এইসমূহ আঁচনি পাব লাগে, এই মন্তব্য কৰিছে অজন্তা নেওগে। মুহূৰ্তত অজন্তা নেওগৰ ভাষ্য আহি পৰিছে, ভাষ্য শুনাম। আমি গোটেই অৰুণোদয় ঘৰে ঘৰে গৈ পেলাই আমি ইয়াৰ পুনৰ নিৰীক্ষণৰ যিটো আমাৰ সেলফ ডিক্লাৰেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি এটা ছ'চিয়েল অডিট এটা কৰিম। আপোনালোকে দেখিছে আমি সম্পূৰ্ণ ধৰণৰ প্ৰস্তুত হৈ আছোঁ। মানে মাষ্টাৰ ট্ৰেইনাৰসকল ইয়াত আহিছে। আমাৰ প্ৰায় নগাঁও জিলাখনত 493জন আমি যুৱক যুৱতী বিভিন্ন ধৰণৰ কলেজবিলাকৰ পৰা অহা বা NCC কেডেটসকল আহিছে, অংশগ্ৰহণ কৰিছে। এটা বিগ টিম আমি ভেৰিফাই টিম আমি কৰিছোঁ। তেওঁলোকে ঘৰে ঘৰে যাবগৈ। ইয়াত আমাৰ 119,000 অৰুণোদয় পৰিয়াল আছে। তেওঁলোকৰ ঘৰে ঘৰে যাব আৰু গৈ পেলাই তেওঁলোকে ভেৰিফিকেশ্যন কৰিব আৰু শুদ্ধ ডাটা তেওঁলোকে কালেকশ্যন কৰিব। এইখিনি প্ৰথম ফেজ। তাৰ নেক্সট ফেজ হ'ব যে আপোনাৰ ছেপ্টেম্বৰ 20 তাৰিখৰ পৰা অক্টোবৰ 20 তাৰিখলৈ, তেতিয়া ইনক্লুজন নিউ ইনক্লুজন সেইটো ফেজত হ'ব। এতিয়া জাষ্ট ভেৰিফিকেশ্যন হ'ব। সামাজিক মাধ্যমত কৈছোঁ যে যিসকলে পোৱাৰ যোগ্য, আপোনালোকে বিপি এখন যদি ফ'ৰ হুইলাৰ গাড়ী ল'ব পাৰে, তাৰপিছত তেওঁলোকে যদি ফ্ৰিজ এটা কিনিব পাৰে বা অন্যান্য ধৰণৰ যিখিনি আমাৰ সামগ্ৰী লাগে আধুনিক সামগ্ৰীবিলাক যদি তেওঁলোকে ল'ব পাৰে, তেতিয়াহ'লে আচলতে যিখিনি নোপোৱা যোগ্য সেইখন নিজৰে ভাবোঁ যে আপগ্ৰেডেশ্যন অফ লাইফষ্টাইল আপগ্ৰেড হৈছে। আপোনালোকে দেখিছে যে আমি আচলতে অৰুণোদয় আঁচনিখন আপোনালোকে দেখিছে এইখন ছ'চিয়েল ছিকিউৰিটি আঁচনি। আজি ক'ভিডৰ সময়ত প্ৰথম অৱস্থাত এই আঁচনিৰ জৰিয়তে বহু মানুহ তেওঁলোকে আচলতে এই আঁচনিৰ সুবিধা লৈ পেলাই তেওঁলোকে নিজৰ লাইফষ্টাইল আপগ্ৰেড কৰিব পাৰিছে। গতিকে মই কৈছোঁ যে এইখন বৃহৎ ছ'চিয়েল অডিট আৰু ডাইৰেক্ট বেংক ট্ৰান্সফাৰ DBTৰ জৰিয়তে এই আঁচনিখন দিয়া হৈছে। এইখন এখন মানে বৃহৎ আঁচনি যি মহিলা সবলীকৰণটো এটা ডাঙৰ ভূমিকা পালন কৰিছে। আপোনাক কৈছে এইটো এটা দেশপ্ৰেমৰ নিচিনা কথা। আজি আমি এনেকুৱা এটা বৃহৎ এখন ছ'চিয়েল ছিকিউৰিটি আঁচনি য'ত প্ৰকৃত দৰিদ্ৰসকলক আমি তেওঁলোকৰ নামত এই আঁচনিখন পাব লাগে। তাত যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ নিজে আহি কৰিছে, তাততো মই কিবা মানে মই ভাবোঁ যে এইটোতো মানে দেশপ্ৰেমৰ এটা নমুনা। বিৰোধী এটা কথা উল্লেখ কৰিছে, সামগ্ৰী অত্যাধিক মূল্য বৃদ্ধিয়ে ভঙা কৰিছে। আপুনি বিত্তমন্ত্ৰী হিচাপে কি ক'ব? চব যেতিয়া মূল্য বৃদ্ধি হয় মানুহে কষ্ট পায়, কিন্তু আমাৰ চৰকাৰখনে আপোনালোকে দেখিছে বিভিন্ন সময়বিলাকত কেনেকৈ নাইকিয়া কৰিব পাৰে তাৰো ব্যৱস্থা গ্ৰহণ কৰিছে। মই আশা কৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ওপৰত নিশ্চয়কৈ তেওঁলোকে দৃষ্টি প্ৰদান কৰিব। আপুনি এটা কথা বাচক উল্লেখ কৰিছিলে যে ফ্ৰিজ থকা যদি কোনো মানুহ আছে তেতিয়া হ'লেও তেওঁলোক হিতাধিকাৰী হ'ব নোৱাৰে। কিন্তু এটা কথা দেখা যায় যে কোনোবা একাংশ লোকে BPL কিন্তু তেওঁলোকৰ ওপৰৰ পৰা ঋণ লৈ হ'লেও এটা ফ্ৰিজ কিনিছে বা এখন স্কুটি কিনে ব্যৱসায় চলাই আছে। গতিকে সেইসকলৰ ক্ষেত্ৰত কি হ'ব? চব আজি গাইডলাইনছ ইজ গাইডলাইনছ। আজি আমাৰ উদ্দেশ্যটোৱে হৈছে যে আজি BPL পৰা আমি APL লৈ যাব লাগে। গতিকে APL কেটেগৰীত আচলতে কিখিনি পৰে আপোনালোকে জানে, ফ্ৰিজ থাকে, AC থাকে বা গাড়ী এখন থাকে, সেইবিলাক APL কেটেগৰীত পৰে। গতিকে সেইখিনিতো আমি গোটেই অৰুণোদয় ঘৰে ঘৰে গৈ পেলাই আমি ইয়াৰ পুনৰ নিৰীক্ষণৰ যিটো আমাৰ সেলফ ডিক্লাৰেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি এটা ছ'চিয়েল অডিট এটা কৰিম। আপোনালোকে দেখিছে আমি সম্পূৰ্ণ ধৰণৰ প্ৰস্তুত হৈ আছোঁ। মানে মাষ্টাৰ ট্ৰেইনাৰসকল ইয়াত আহিছে। আমাৰ প্ৰায় নগাঁও জিলাখনত 493জন আমি যুৱক যুৱতী বিভিন্ন ধৰণৰ কলেজবিলাকৰ পৰা অহা বা NCC কেডেটসকল আহিছে, অংশগ্ৰহণ কৰিছে। এটা বিগ টিম আমি ভেৰিফাই টিম আমি কৰিছোঁ। তেওঁলোকে ঘৰে ঘৰে যাবগৈ। ইয়াত আমাৰ 119,000 অৰুণোদয় পৰিয়াল আছে। তেওঁলোকৰ ঘৰে ঘৰে যাব আৰু গৈ পেলাই তেওঁলোকে ভেৰিফিকেশ্যন কৰিব আৰু শুদ্ধ ডাটা তেওঁলোকে কালেকশ্যন কৰিব।